হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি আপোনালোকক দেখাম এখন ছেকেণ্ড হেণ্ড টু হুইলাৰ ডিলাৰ, য'ত আপুনি মজা মজা গাড়ী পাব। তো এনেকুৱা গাড়ী আছে নহয়, মানে চিকচিকীয়া হৈ আছে। আৰু এইখন নতুন ডিলাৰ আজিয়ে খুলিছে, মানে ক্ষমা কৰিব দেই, মই এতিয়া জাষ্ট মিঠাই খাইছোঁ, মানে নতুন ইন'ভেশ্যন কৰা। তো আজি আপোনালোকক দেখুৱাম, ইয়াত বৰ ধুনীয়া ধুনীয়া কালেকশ্যন কৰি ৰাখিছে। ৰয়েল এনফিল্ড, এভেঞ্জাৰ, পালচাৰ, ডিস্কভাৰ, স্কুটি আছে, এক্সৰে জেড। তোমালোকক ব'লক তেনেহ'লে ভিডিঅ'টো দেখুৱাওঁ। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ কেলৈ এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ মাজত আছে আমাৰ মানে যি অ'নাৰ, তেখেতৰ লগত আমি কথা পাতিম। ইয়াৰ পৰা ডিটেইলছ কি কালেকশ্যন আছে, কি বাইক আছে। তো নমস্কাৰ দাদা। তো আপোনালোকৰ এইখন আজি নতুনকৈ খুলিছে বুলি কৈছে? হয়, মই আজি নতুনকৈ খুলিছোঁ। ইয়াত আপুনি সকলো ধৰণৰ মানে গাড়ীৰ পৰা ধৰি বাইকলৈকে আপুনি চব ইউজেড, যোনবোৰ ইউজ কৰা ছেকেণ্ড হেণ্ড আমাৰ ওচৰত আপুনি কাগজ পাতিলৈকে চব আপ টু ডেট থকা বাইক পাব মানে। আচ্ছা আচ্ছা। প্লাছ আমি আপোনাক ইঞ্জিনৰ ৱাৰেণ্টি দিম 6 মাহ। ইঞ্জিনৰ মানে ৱাৰেণ্টি যদি কিবা প্ৰব্লেম হয় সেইটো মোৰ ৰিস্কত আপোনাক চব চাই দিম মানে। আচ্ছা আচ্ছা। কাগজ পাতিলৈকে চব মই NOC-লৈকে ট্ৰান্সফাৰ চব কৰাই দিম মই। আচ্ছা আচ্ছা, তেনেহ'লে ব'লক প্ৰথমে আমি কালেকশ্যনবিলাক চাওঁ কি আছে। তো এইখন ৰয়েল এনফিল্ড, ইয়াত চাব পাৰে আপোনালোকে। তো কওক আপুনি এই ডিটেইলছটো সম্পূৰ্ণ। এইখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো প্ৰথমে দেখাই দিছোঁ, আমাৰ যোৰহাটৰ গাড়ী হয়। ইয়াৰ কিমান চলিছে দাদা? এইখন আপোনাৰ 25,000 চলিছে। 25,000 চলিছে। এইখন 2018 চনৰ হয়। 2018 চনৰ হয়। মই একবাৰ হেৰি দেখুৱাই দিছোঁ, পূৰা ভালকৈ দেখুৱাই দিছোঁ। চব ৰং একদম পূৰা চিকচিকীয়া হৈ আছে। ইয়াত অলপ ষ্টিকাৰিং কৰি থোৱা আছে। আগফালৰ পৰা এবাৰ দেখুৱাই দিওঁ, এইবিলাক চাব পাৰে আপোনালোকে। এইটো ফৰ চেল বুলি লিখাই আছে। কিমান চলিছে আগৰবাৰ কৰি দিয়ক। আমাৰ আপোনাৰ 25,000 চলিছে। 25,000 চলিছে। আমাৰ যোৰহাটৰ ৰেজিষ্ট্ৰেশ্যন হয়। যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। আচ্ছা আচ্ছা। ইয়াৰ এনেই দাম কিমান? এইখন মই আপোনাৰ 1,25,000 লগাইছোঁ। 1,25,000। অ'কে, তাৰপিছত নেক্সট আমি আপোনাক দেখুৱাম এভেঞ্জাৰ। এইখন চাওক, পূৰা একদম চিকচিকীয়া হৈ আছে। এভেঞ্জাৰ 180। এখন ক'ৰ ৰেজিষ্ট্ৰেশ্যন? গোলাঘাট। এইখন গোলাঘাটৰ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে চাব পাৰে। তো গাড়ীখন খুব টিপটপ মডেলত আছে। আগফালৰ পৰা কিমান এট্ৰেক্টিভ লাগিছে চাওক। আপোনাক টায়াৰ দেখুৱালোঁ, টায়াৰটো চাওক, আপোনাৰ নোম গুচাই নাই মানে। এখন কিমানৰ মডেল এই এভেঞ্জাৰখন? আপোনাৰ 2018 চনৰ হয়। গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয়। এখন আপোনাৰ ৰানিংটো হৈছে অনলি 30,000 চলিছে। ইয়াৰ দামটো দেই, এইখন মই আপোনাৰ 65ত ফিক্স দি দিব পাৰিম। এইবিলাক আগতে হয়তো আপুনি যে যিটো কৈছে দামবিলাক, এইবিলাক নেগচিয়েবল হ'ব নেকি? অলপ হৈ যাব, মানে অন দা টেবল। জাষ্ট খালি মই অন দা টেবল হৈ যাব। খালি যোনবোৰ কৈছোঁ মানে মই এইবোৰ দিয়া দামে কৈছোঁ এতিয়া। আচ্ছা আচ্ছা, ফিক্সে কৈছোঁ আৰু আপোনাক কিবা এটা মই চাই দিম। কোনোবা যদি কাষ্টমাৰ পচন্দ কৰে আহিব, ইয়াত কথা পাতিম, তো কিবা এটা চাই দিব হয় নাই? তো নেক্সট আমি এখন দেখুৱাম পালচাৰ 150 ব্লেক কালাৰৰ। তো এইখন ৰেজিষ্ট্ৰেশ্যন হ'ল যোৰহাটৰ হয়। এইখনো মজা গাড়ী। আপোনালোকে টায়াৰটো দেখুৱাই দিছোঁ চাওক, টায়াৰ পূৰা একদম মানে কিমান, জাষ্ট 20% গৈছে। ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। তো এইফালেও চাওক, আগফালেও চাওক, নোম এৰুৱাই নাই, মজা। ক'লা কালাৰটো ভালেই লাগে মোৰ বাৰু। কওক এইখনৰ বিষয়ে কওক, কিমান চলি আছে? দাদা মোৰ 45,000 চলিছে। এখন আপোনাৰ 2014 চনৰ হয়। আচ্ছা, মই এখন 48ত দি দিব পাৰিম। 48 নেগচিয়েবল হৈ যাব, অলপ হৈ যাব। আচ্ছা হৈ যাব। তো নেক্সট এইখন সকলোৱে ডিমাণ্ড কৰে স্কুটি এখন, যিসকল আমাৰ মহিলাসকলে চলাই থাকে। তো এইখনৰ কি হ'ল? ৰেজেড। এইটো ক'ৰ ৰেজিষ্ট্ৰেশ্যন মই আপোনালোকক দেখাই লৈছোঁ প্ৰথমে। এইখন হ'ল শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকক পূৰা ভালকৈ দেখুৱাই দিছোঁ চব। টায়াৰ দেখুৱাই দিছোঁ, টায়াৰ মজা। এইখনো নতুন টায়াৰ বুলি ক'ব পাৰি। হয় হয়, নতুন। আগফালৰ পৰা এবাৰ দেখুৱাই দিওঁ। এইখন নতুনেই আছে চব, মানে 30% মান গৈছে। এইটো আগফালৰ টায়াৰ। তো এইখনৰ কিমান চলিছে কোৱা? এইখন আপোনাৰ চলিছে 45,000 চলিছে। এইখন আপোনাৰ 16 চনৰ হয়। আচ্ছা, এইখন মই ফিক্স 40ত ওলাই দিব পাৰিম। 40 দি দিব আপুনি? ট্ৰান্সফাৰ কৰাই দিম, মেইন ট্ৰান্সফাৰ মই কৰাই দিম। কাগজ পত্ৰ দি পিনে মানে চব ট্ৰান্সফাৰ কৰি দিব? 40ত মজা। আৰু এখন আছে, তো এইখন হ'ল আপোনাৰ যোৰহাটৰ ৰেজিষ্ট্ৰেশ্যন হয়, ডিস্কভাৰ 125। চাওক আপোনালোকে, এইখন ধৰক আপোনাৰ যদি বাজেট কম আছে তো তেনেহ'লে এইখন ল'ব পাৰে। এখন মাইলেজৰ কাৰণেও ভাল। আপোনালোকক এফালৰ পৰা অলপ দেখুৱাই দিছোঁ।
দাদা কওক এইখন এতিয়া কিমান চলিছে? এইখন দাদা চলিছে 30,000 চলিছে। আচ্ছা এইখন 2016 চনৰ হয়। আচ্ছা এইখন আপোনাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপ টু ডেট হৈ আছে, মানে গোটেই কেইখনৰে আপ টু ডেট হৈ আছে, এইখনৰো আপ টু ডেট হৈ আছে। এইখনো মই 40ত দি দিব পাৰিম, নেম ট্ৰান্সফাৰ কৰি। কাগজ পত্ৰ ট্ৰান্সফাৰ কৰি 40ত এখন এৰি দিব। ডিস্কভাৰখন চাই লওক বন্ধুসকল, আপোনাৰ যদি বাজেট কম হয় তেনেহ'লে এইখন ল'ব পাৰে। তো নেক্সট আৰু এখন পূৰা এতিয়া এট্ৰেক্টিভ গাড়ী হৈ আছে হ'ল এভেঞ্জাৰ। আগৰখন এভেঞ্জাৰ ৰঙা আছিলে, এইখন ব্লু ব্লেক হয়। তো এভেঞ্জাৰ 150 ষ্ট্ৰীট আপোনালোকক এখন মই ৱাক ৰাউণ্ড দেখাই দিছোঁ। এইখনো ছেইম যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। টায়াৰ কণ্ডিশ্যন একবাৰ চাব পাৰে, পূৰা ঠিক ঠাক হৈ আছে। আগফালৰ পৰা এবাৰ দেখাই দিছোঁ। এইখনৰ বিষয়ে কওক, কিমান চলিছে? এইখন দাদা চলিছে 35,000 চলিছে। এইখন আপোনাৰ মডেলটো 15 চনৰ হয়। আচ্ছা 15 চনৰ। এইখনৰো কাগজ পাতি চব আপ টু ডেট হৈ আছে। আচ্ছা এইখন মই আপোনাৰ 46ত একদম ফিক্স দাম গৈছোঁ, 46ত ওলাই দিব পাৰিম। 46ত এৰি দিব। দিব। তো বন্ধুসকল বাহিৰত আৰু এখন আছে, এখন ৰয়েল এনফিল্ড হয়, ক্লাছিক 350 ৰেড কালাৰ। তো এখন বৰ ধুনীয়া হৈ আছে একদম, আপোনালোকে চাব পাৰে। টায়াৰ কণ্ডিশ্যন চব আপোনাৰ এইটো যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ হয়। আপোনালোকক পূৰা ৱাক এৰাউণ্ড দেখাই দিছোঁ। তো এইখনৰ বিষয়ে অলপ সুধিম আমাৰ দাদাজনক। দাদা এই বাহিৰত থকা ৰঙা ৰয়েল এনফিল্ডখনৰ বিষয়ে কওক, কিমান? এইখন 2019 চনৰ হয়। আচ্ছা এইখন অনলি 15,000 চলিছে। আচ্ছা এইখন মই আপোনাৰ 130ত ফিক্স ওলাই দিব পাৰিম, কাগজ পত্ৰ কাগজ পত্ৰ কৰি। বঢ়িয়া বঢ়িয়া। তো বন্ধুসকল কিছুমান কমপ্লেইন থাকে, ধৰ গাড়ীখন লৈ যায় ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা, তো কিবা কমপ্লেইন থাকে, অলপ দূৰ যোৱাৰ পাছত বা কিছুদিন চলোৱাৰ পাছত কমপ্লেইন কৰে যে এনেকুৱা হ'ল তেনেকুৱা হ'ল। তো এই ক্ষেত্ৰতো আমি আমাৰ অনাৰৰ লগত কথা পাতিম। তো আপুনি কিবা গেৰেণ্টি ৱাৰেণ্টি দিব পাৰিবনে কি? ধৰক মানে হয়, মই আপোনাৰ ইঞ্জিনৰ ৱাৰেণ্টি দিম 6 মাহ। আচ্ছা। যদি আপুনি 6 মাহৰ ভিতৰত কিবা ইঞ্জিনৰ প্ৰব্লেম পায়, সেইটো মোৰ ৰিক্সত মই আপোনাক চাই দিম মানে। তো চাওক বন্ধুসকল, 6 মাহ ৱাৰেণ্টি দিছে আপুনি। তো গতিকে আহক, আপোনালোকৰ পূৰা সম্পূৰ্ণ ঠিকনাটো কৈ দিয়ক। আমাৰ ঠিকনাটো হ'ল যোৰহাট মৰিয়নিৰ নিউ সোণোৱাল, যোনটো আপোনাৰ নাগালেণ্ড মুকচুঙৰ মেইন মানে ৰাস্তাৰ কাষতে আহিলে, নিউ সোণোৱালৰ অহা পথত আহিলে আপোনালোক দেখি পাব ৰাইট চাইডে। তো আপুনি যদি আপোনাৰ এনেকুৱা বাইক পচন্দ হৈছে ইয়াৰ বাইক, তেনেহ'লে আপুনি আহিব পাৰে ফোন কৰি পিনি। খালি এনেই ফোন নকৰিব, যদি লাগে তেতিয়া ফোন কৰিব। তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকক ক'লোৱে যদি এই ডিলাৰটোলৈ আহিবলৈ বিচাৰে তেনেহ'লে মই স্ক্ৰীণত দি থোৱা নাম্বাৰটোত আহিব, তাৰপিছত লগ কৰিব। আৰু আপোনাৰ কিবা নেগচিয়েবল কৰিবলৈ থাকিলে অন দ্য টেবুল হ'ব, তেখেতে ক'লেই অলৰেডি। তো তেনেহ'লে যিসকল চেনেলটোলৈ, আৰু এটা কথা, যিসকল চেনেলটোলৈ নতুনকৈ আহিছে তেওঁবিলাকে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।